ডিসিপ্লিনের কথা আছে তো ইন্ডিয়ান আর্মির কথা আরে ইন্ডিয়ান আর্মির চাকরি ইন্টারভিউ দিবলৈ ওলাইছো হে ডিসিপ্লিনের কথা চিন্তা কৰিলি ন সাবধান বাওয়ে মোৰ লেফট ৰাইট ৰবি ঠাট্টা নকৰ তোক এইবোৰ কাৰণতে মই বৰ বেয়া পাওঁ আৰু কিবা এটা চিৰিয়াছ মুহূৰ্তত তই কেৱল বেংলাই কৰিব জানো হ'ব দে হ'ব মহাপণ্ডিত দেখাব নালাগে তোমালোকৰ কাজিয়া লাগিব হলেই নে অন্তত আজিৰ দিনটোত অলপ শান্ত হৈ থকাচোন শুনিছনে নাই তাৰ কথাবোৰ হ'ব এতিয়া কাজিয়া বন্ধ কৰা দুই বন্ধু লগ হৈ ইণ্টাৰভিউ দিবলৈ ওলাইছা ইণ্টাৰভিউ যাতে ভাল হয় সেইটো চিন্তা কৰা যোৱা দাদা তোমাক ভাত দি থৈ আহিছো যা পেটটো ভৰাই লৈ যা নিজে খালি ভালকৈ পেটত পেলাই অহা নাই জানো বছ মই আহি আছো যা সোনকালে যা তাত কিন্তু মানিছো কথাই প্ৰতি কেৱল কাজিয়া পেচাল এই কাজিয়া নহয় এইবোৰ ধেমালি ইমান অভিমানবোৰৰ মাজত আমি বুজাব নোৱাৰা আনন্দ পাওঁ জানা তথাপি তোমালোকৰ কাৰবাৰবোৰ কিন্তু অদ্ভুত দুয়োজন লগালগি হোৱা মানে এখন ৰামায়ণ বাৰু আমাৰ কথা পাতি নিলমে ক'লে তোমাৰ বোলে পঢ়া শুনা অলপ বেয়া হৈছে পঢ়া শুনা কৰিবলৈ এটা আনন্দমুখৰ পৰিৱেশ লাগে চন্দন দা ঘৰখনত বৰ্তমান অভাৱৰ ৰাজত্ব চলিছে যিফালে চাওঁ সেইফালে অভাৱ কেনেকৈ চিন্তা কৰিবা পঢ়া শুনাৰ বিষয়ে নহয় তুমি এনেকুৱা কৰিলে নহ'ব ভালকৈ তুমি এমএটো পাছ কৰিব লাগিব অন্ততঃ মোৰ বাবে চন্দন দা তোমাক দেখাই সপোনবোৰ তুমি ভাঙি যাবলৈ কেতিয়া নিদিব সপোন ময়ো দেখো চন্দন দা কিন্তু বাস্তৱৰ ওচৰত তাৰ মূল্য হেৰাই যায় দেখোন তাৰমানে তোমাৰ মনৰ পৰা মোক তুমি হেৰাই যাবলৈ দিবা নেকি সেয়া বাৰু সম্ভৱ মোৰ মনৰ মাজত তুমি যেনেকৈহে বহি আছা তোমাক হেৰাই যাবলৈ দিওঁ কেনেকৈ এইবোৰ এতিয়া এৰা ইণ্টাৰভিউ ভালকৈ দিবা আৰে বেয়া হ'ব বুলি কিয় ভাবিছা কোৱা ৰিটায়াৰ্ড আৰ্মি জগদীশ কুটুকী ল'ৰা মোৰ প্ৰতিটো পল তেজৰ লগত বৰ কিয় বিচাৰিব লাগে বৰদেউতা মোৰ এটা আছে নহয় বৰা এই বন্ধু হলা বুলিনো আৰু কিমান সহায় কৰিবা কোৱাচোন তোমাৰো খৰচ পাতি আছেতো তেনেকৈ ক'লে বৰ বেয়া পাওঁ বৰদেউতা জানো তুমি আঘাত পাইছা কিন্তু দেউতাক হিচাপে ইহঁতৰ স্বভাৱৰ সন্মুখীন হ'বলৈ দিয়াটো মোৰ জানো চৰম ব্যৰ্থতা নহয় দেউতা এই সময়ত আপুনি এইবোৰ কথা নুলিয়াবচোন আৰু মাজনী সকলোৰে আগত এইবোৰ কথা নকওঁ নহয় চন্দন বোপাটো মোৰ নিজৰ ল'ৰাৰ দৰে তাৰ দেউতাকৰ লগত মই বাল্য বন্ধু এতিয়াও সেই বন্ধুত্বৰ আপোনতাখিনি জীয়াই আছে গতিকে নিজৰ আত্মীয়ৰ আগত দুখৰ কথাবোৰ ক'বলৈ সংকোচ কৰিব লাগেনে বাৰু দেউতা আপুনি আহিল মই যাবলৈ ৰেডি যা ঈশ্বৰক চিন্তা কৰি ইণ্টাৰভিউটো দিবি ৰতন ঠিকাদাৰে তোৰ খৰচ পাতিখিনি দিব মই তাক ভালকৈ বুজাই কৈ আহিছো বল চন্দন আমি যাওঁ আহোঁ বৰদেউতা ভগৱানে আপোনালোকৰ অভাৱবোৰ দূৰ কৰিব ইমান চিন্তা কৰিব নালাগে জুৰি আমি যাওঁ মাজনী ব'লক দেউতা চাহ জলপান খাই লওঁগৈ একো খাবলৈ মন যোৱা নাই তই খা গৈ যা মোৰ মনটো বৰ ভাল নহয় কিয় দেউতা তাক মই সৈন্যবাহিনীত ভৰ্তি কৰিব খোজা নাছিলো কিন্তু সমস্যাই আজি মোক জুৰুলা কৰিছে তাক সেই বিদেশত থাকিবলৈ দি আমি জানো শান্তিৰে জীয়াই থাকিব পাৰিম মাজনী অকলশৰীয়া হৈ পৰিম দাদা হ'ল মোৰ শৈশৱৰ লগৰী আৰু তুমি মোৰ হৃদয়ৰ লগৰী হঠাৎ লগ এৰি তোমালোক গুচি গ'লে মই বৰ কষ্টত দিন কটাব লাগিব তোমাৰ পৰা আঁতৰত থাকি যেন মোৰ ভাল লাগিব কোৱা কিন্তু কি কৰিম দেউতা আৰ্মিৰ মানুহ মোকো তেখেতে আৰ্মিত ট্ৰেইন কৰাটোকে বিচাৰিছিল সেয়েহে এপইণ্টমেণ্ট লেটাৰখন নিজে আনি দিছে মই যদি তোমাৰ কথা ভাবি কেঞ্চেল কৰোঁ দেউতাই জানো আঘাত নেপাব কোৱা তুমি বহুত দূৰলৈ গুচি যাবাগৈ মোক পাহৰি নোযোৱাতো বিশ্বাস নাই নেকি মোৰ তোমাক পাহৰাটো এই জন্মত একেবাৰে অসম্ভৱ মাত্ৰ ট্ৰেইনিংটো লৈ ল'ব দিয়া তাৰপিছত সদায় তোমাক মোৰ কাষত ৰখাৰ ব্যৱস্থাটো কৰিম চন্দন দা তুমি মোৰ মই যদি কৃষ্ণ তুমি রাধা তোমারও কিমান মরম এই যমুনাক
মেঘালি মেঘালি ছবি চকু দুটি লাহৰ কৰি বুকুখন ভৰা যমুনা কালিলৈ ৰাতিপুৱাই যাব লাগিব বেডিং বস্তু একোৱে ঠিক কৰা নাযাব বহুত কাম কৰি আছে কেনেকৈ কৰিম যোৱাগৈ বুলি দুখ লাগিলেও যাবলৈ দিবই লাগিব মাজনী কৰ্মব্যস্ত পৃথিৱীত মানুহ যন্ত্ৰৰ দৰে ঘূৰি ফুৰিবই লাগিব বাধা দিলে হ'ব জানো বৰদেউতা ঘৰলৈ যোৱা চন্দন মইনা দেউতাৰে বাট চাই আছে চাগৈ যাওঁ বৰদেউতা কালিলৈ যোৱাৰ সময়ত আশীৰ্বাদ দিবলৈ যাব কিন্তু যাম যাম কিয় নাযাম দেউতাৰৰ লগত মই কথা পাতি আহিছো নহয় কালিলৈ আমি দুয়োটাই তোমালোকক ষ্টেচনত থৈ আহিমগৈ আহোঁ জুৰি মাজনী তহঁতৰ কথাবোৰতো মই নজনা নহয় বৰ সুখী হ'ম তই মোৰ বন্ধুৰ ঘৰত বোৱাৰী হৈ থাকিলে সময় আহকচোন বাৰু আমি আগবাঢ়িম নহয় চাহ একাপ খাব নেকি দেউতা নালাগে দে কষ্ট কৰিব ইয়াৰ কাপোৰ কানিবোৰ ঠিক কৰিলে নে ঘৰত নাই হ'বলা সি পেহীহঁতৰ ঘৰলৈ গৈছে যাওক দে যাওক সকলোকে মাত বোল কৰি আহক কেতিয়াকৈ ঘূৰি আহিব পাৰে তাৰতো কোনো ঠিকনা নাই মই ভাবিছিলো ৰতন আহিলা বহা বহা ৰতন বহিবলৈ মোৰ হাতত সময় নাই ছাৰ বিশেষ কথা এটাৰ বাবে মই আহিলো কচোন কি কথা ছাৰ আপোনাৰ অৱস্থাটো দেখি কথাটো ক'বলৈ অলপ বেয়াই লাগিছে তথাপি নকলেতো মোৰ প্ৰাপ্যখিনি মই নাপাওঁ আপোনাৰ পৰা পাব লগা টকাখিনিৰ হিচাপটো নিশ্চয় মনত আছে 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 ৰতন কিয় নাথাকিব বুধে মোলে হিচাপ কৰিলে 50,000 মান নহ'ব জানো কি কথা কোৱা হে তুমি চিনাকি মানুহ বুলি তুমি বিপদত সহায় কৰি আহিছা ইয়াৰ সুদ ভৰিব লাগে বুলিতো তুমি আগতে মোক কোৱা নাছিলা ছাৰ মই বিজনেছ কৰা মানুহ ছাৰ গতিকে দামৰ ষ্টাইলবিলাকো সেই বিজনেছৰ লিখিলে আৰু টকাখিনি মোক লাগে ছাৰ তুমি ইমান সুবিধাবাদী বুলি মই ভবা নাছিলো হ'ব যোৱা হ'ব আৰু কেইদিনমান তুমি অপেক্ষা কৰা গৈ মই নিজেই তোমাৰ হিচাপ মতে পৰিশোধ কৰিম যোৱা মই কিন্তু আৰু বেছি দিন অপেক্ষা কৰিব নোৱাৰো ছাৰ কথাটো মনত ৰাখি থলে ভাল এসপ্তাহমান সময় দিলো আৰু আপোনাক সময়মতে নাপালে কিন্তু মোৰ খং উঠি যাব মই আহো ছাৰ যোৱা
মই ব্যৱস্থা কৰিম যোৱা দেউতা ইমান টকা তুমি ধাৰলৈ কিয় লৈছিলা এইবোৰ তহঁতে নুবুজিবিও মাজনী দৰমহা নোপোৱা এজন মাষ্টৰৰ ঘৈণীয়েকৰ চিকিৎসাৰ বাবে আনৰ ওচৰত হাত নেপাতি কি কৰিব পাৰো দেউতা এতিয়া কি কৰিবা ইমান টকা কেনেকৈ দিবা সেয়া তহঁতে চিন্তা কৰিব নালাগে দে কি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই আচৰিত হৈছো ৰতনৰ অন্যায়বোৰ দেখি 20,000 টকা সি মোক সহায় কৰিছো বুলি কৈ 50,000 টকা আদায় কৰিব খুজিছে যিটো ৰতনক পঢ়ি এডাল এডালকৈ আঁচ টানি যোগ বিয়োগ অংকবোৰ কৰিবলৈ শিকাইছিলো সেইটো ৰতনে আজি মোৰ জীৱনৰ লগত অংক কৰিব পৰা হৈ গ'ল তাৰ স্বাৰ্থৰ যোগ অংকটো কি মোৰ লগতে কৰি পেলালেও মাজনী আপুনি আহিলে নাই ওলাই গৈছে বঢ়িয়া বঢ়িয়া মোৰ মানে তোমাক অকলে অকলে লগ পাব লগা কথা এটা আছিল কৰিবলৈ নোপোৱা নেকি থেংক ইউ মইনা থেংক ইউ আচল কথাটো কি গম পাইছে নাই মানে এইখন ঘৰলৈ মই বহুবাৰ আহিছো হয় নহয় কোৱাচোন কিন্তু মুকলিকৈ কথা পতাৰ সুবিধাই পোৱা নাই তাৰমানে ধৰি লোৱা আজি মই ইয়ালৈ সেই টকা পইচা হাবি জাবি এইবিলাক বিচাৰি অহা নাই এইটো ডাইৰেক্টলি মই সেই তোমাক আপোনাক ইমান নিজ বুলি মই ভবা নাছিলো কি ৰবা সেইবিলাক নিজ ইজ এইবিলাক পিছত শুনাম ৰবা এইবিলাক এখন পিছত দিবা আগতে মোৰ কথাটো শুনাচোন মইনা একে সঁচা কথা কৈছো জানা তুমি যদি মোৰ লগত সংসাৰখন পতা নহয় মই এইবিলাক চব এৰি দিম কিবা কিবি আছে এইবিলাক চব এৰি দিম মই জানা টকা পইচা মোৰ কোনো অভাৱেই নাই সেইটোতো জানাই তুমি হ'ব অভাৱ নাই গম পাইছেন নাই 10খন টমটম লাইনত চলাই আছো 10খন কিহৰ প্ৰকাৰ অভাৱটো আছে পিছে এটা কথা বুজিছেন নাই মৰমৰ অভাৱ মৰম বিচাৰি হাবাথুৰি খাই পৰিছো নহয় সেয়া কোনেও নিদিয়ে এই মৰমবিলাক যদি বজাৰত বেচা কিনা কৰা বস্তু হ'লে নহয় একদম ডাইৰেক্টলি বজাৰৰ পৰা 10 বস্তামান মৰম কিনি আনি বিচনা তলত পেলাই থৈ দিলো সময় বুজিছে বুলিয়ে ল'ব হয় আৰু মইনা কোনেও দেখোন মোৰ মনৰ কথা বুজিবলৈ চেষ্টাই নকৰে মইনা চাওক আপুনি মোৰ দেউতাৰ বয়সৰ আপোনাৰ মুখত এনে কথা শোভা নাপায় বৰ্তমান ঘৰত কোনো নাই আপুনি এতিয়া গুচি গ'লে মই ভাল পাম ইমান ধুনীয়াকে কৈছে গুচি গ'লে ভাল পাম বুলি মইনা তুমিতো ধুনীয়াকে কৈছা গম পাইছা নাই কিছুমানে আকৌ মুখে বুজি বাউনি লৈয়ে খেলে তথাপি কেনেকুৱা মানুহ নহয় বুজিছেন নাই মই ইয়াতে মই 4জনী চাইছিলো বুজিছেনে 4জনী এজনী ধুনীয়া পচন্দ হৈছিল বুজিছেনে কি ধুনীয়াকে 4জনী নহয় মই ক'বলৈহে পালো পচন্দ হোৱাৰ কাৰণে মইনা আই লাভ ইউ কৈছো নহয় যিখন কেঁকুৱা ডালৈ খেদি আহিছো মইনা যিখন খেদা লৈছে কৈছো নহয় দৌৰিছো আৰু কোনোমতে দৌৰি গৈ ৰাস্তা পালো বুজিছেনে পিছে কি হ'ব কপাল বা এই যে ষ্ট্ৰীট জেগা সোপা আছে ষ্ট্ৰীট জেগা এটা খুন্দা মাৰি থৈ যে এনেকুৱাকে পৰিছো মইনা লগে চাইছো মোৰ হাত দুটা নাইকিয়া হ'ল বুজিছেনে দাঁত দুটাহে নাই লগে সোণাই তাত গৈ 2টা সোণৰ দাঁত লগাই থৈ কি বুলি ভাবিছো পইচা আছেতো মোৰ পইচা মইনা ফেচিলিটি পাবা তুমি গম পাইছা নাই বিয়া পতাৰ পিছত যেতিয়া 2টা শুই থাকিম তুমি ধুনীয়াকে কাণৰ ওচৰতে কৰিবা সেই সোণৰ আঙুঠি এটা লাগে বছ কথা নাই পিছদিনা সোণাৰী দোকানলৈ যাম কুলুককে দাঁত এটা খুলি দিম আঙুঠি বন্ধি যাব কি ভাবিছা এনেকুৱা ফেচিলিটি ক'ত পাবাহে তুমি চাবা দেই মইনা মই কৈছো কিন্তু মই মানুহক যেনেকৈ অনুৰোধ কৰিব জানো নহয় তেনেকৈ জোৰ কৰি আদায় কৰিব জানো তুমি মান্তি নহ'লে মই কিন্তু বেলেগ ৰাস্তা ল'বলৈ বাধ্য ভালে কৈছো ওলাই যাওক নহ'লে কিন্তু মই চিঞৰি মানুহ মাতিম তাৰমানে তুমি মোৰ কথা বুজিবলৈ অকণো চেষ্টাই নকৰিলা ন অকণো বুজিব চেষ্টা নকৰিলা তোমাক কি বুজিব লাগে মই ভালকৈ বুজিছো নতুনকৈ বুজাবৰ কোনো দৰকাৰ নাই ঘৰত কোনো মানুহ নথকাৰ সুযোগত এজনী ছোৱালীৰ মন ভুলাবলৈ চেষ্টা কৰাটো কিমান অপৰাধ সেই কথা তুমি বুজা নাই নহয় ৰাইজ মাতি বিচাৰ দিম তোমাৰ ওপৰত ধৰুৱাৰ মুখত ইমান ডাঙৰ কথা ক'লে শোভা নাপায় মই তোমাৰ ওচৰত ধনৰহে ধৰুৱা ৰতন মনৰ ধৰুৱা নহয়
কি সাহসত তুমি মোৰ ছোৱালীক বিয়া পাতিবলৈ হাত মেলিছা? ছাৰ মই বগাই কৰিব খুজিছো ছাৰ, জুইত পালে মই সমস্ত ঋণৰ কথা পাহৰি যাম। নহলে কিন্তু এই ঘৰ মাটি কাঢ়ি ল'বলৈ মোৰ বেছি সময় নালাগে। প্ৰয়োজন হলে বাটৰ ভিক্ষাৰী হৈ থাকিম ৰতন, তথাপি তোমাৰ দৰে লম্পট এটা লৈ মোৰ ছোৱালীজনীক মই দিব নোৱাৰো। যি মন যায় তুমি কৰাকৈ যোৱা। ঠিক আছে ছাৰ, মই আহোঁ। সময়ত কিন্তু আপুনি প্ৰস্তাৱ আনিব কৈ দিছো। ভালকে প্ৰস্তাৱ আহিছো বাৰু, মই দেখা যাওকচোন কি হয়। দেউতা দেউতা নেকান্দিবি মাজনী, নেকান্দিবি। অভাৱৰ সুযোগ লবলৈ বেয়া মানুহবোৰে চেষ্টা কৰে, তাৰ বাবে দুখ কৰিলে কি হব কচোন বাৰু? মোৰ ভয় লাগিছে দেউতা, আপুনি নথকা সুযোগত সেই লম্পটটোৱে যদি মোক সৰ্বনাশ কৰে। নহয় মাজনী, নহয়, একো চিন্তা কৰিব নালাগে। ঈশ্বৰ আছে নহয় মাজনী, ঈশ্বৰ আছে, সহায় কৰিব দে। তই যা, ভিতৰলৈ যাচোন, মই অলপ কথাটো ভালকৈ চিন্তা কৰো। যা ভিতৰলৈ। হেৰ দেৱ, ঘৰতে আছনে? তই আহিলি, বচোন বস। কি হ'ল, তই মনটো মাৰি আছ যে? এৰাও, আমাৰ দৰে মানুহৰ বিপদ বহুত। আকৌ কি বিপদ হ'ল তোৰ? হেৰক চাচোন, ছোৱালীজনীক ঘৰখনত অকলে এৰি যাবলৈ বৰ চিন্তাই লগা হ'ল। অলপ আগতে মই নথকাৰ সুযোগত সেই ৰতন ঠিকাদাৰে আহি বৰ বেয়া কথা কিছুমান কৈ গ'ল। কি ৰতন ঠিকাদাৰ? ইয়াৰ পৰা দেখিছো সমাজখনৰ শান্তি নাইকিয়া হৈ গ'ল। ইমান অসভ্য, কি কৰিবি? মই বৰ চিন্তাত পৰিছো। হেৰি নহয়, তই কথা এটা মন কৰিছনে নাই? চন্দনৰ লগত জুৰিৰ সম্পৰ্কটো কিমান গভীৰ হৈ পৰিছে তই বাৰু জাননে? তই মোক বুজাই কব নালাগে দে, সিহঁতৰ কথা ময়ো জানো। বহু দিনৰ পৰাই যে সিহঁতৰ প্ৰেম, সেই কথা মই নজনা নহয়। তেনেহলে তোৰ কোনো আপত্তি নাই? আৰে আপত্তি কিয় থাকিব কচোন? তোৰ ছোৱালী মোৰ বোৱাৰী হলে মই ভালহে পাম। আমি দুয়ো বন্ধু, আৰু আমাৰ সম্পৰ্কটো সিহঁতে ৰাখিব খুজিছে পতি পত্নী হৈ, কিমান আনন্দৰ কথা। এইটো কথাটো ময়ো তোক কম বুলি ভাবি আছো। চিন্তা কৰিব নালাগে, ল'ৰাৰ চাকৰি হ'ল যেতিয়া অতি সোনকালে মই সিহঁতৰ বিয়াৰ ব্যৱস্থাটো কৰি পেলাম। বহুদিন হ'ল একো খবৰ পোৱা নাই, ক'ত বা আছে, কি কৰিছে? হ'ব দিয়া, ইমান চিন্তা কৰিব নালাগে। এতিয়া সিহঁত ডাঙৰ মানুহ হ'ল। নাভাবি থাকিব পাৰো জানো পুলক দা? ঘৰখনত এতিয়া মই কিমান অকলশৰীয়া চোৱাচোন। দাদা নাই, দেউতাও মাজে মাজে কৰবালৈ নগলে নহয়। মুঠতে সকলোতকৈ ডাঙৰ কথা চন্দন, নিজৰ আপোনজন যেতিয়া বিদেশত থাকে, শান্তিনো ক'ত থাকে, নহয় জানো? চোৱা, তুমি যে কি কথাবোৰ কোৱা। কিয় লাজ লাগিছে? হ'ব, তোমাৰ আৰু চন্দনৰ সম্পৰ্কটো সকলোৱে জানে। আইজনী, শুনিছনে? বৰ ভাল খবৰ এটা শুনি আহিছো আইজনী, বৰ ভাল খবৰ। কি খবৰ দেউতা? এই জগদীশৰ ঘৰলৈ গৈছিলো, সিহে কলে আমাৰ সেই চন্দন বোলে চাহাব হল নহয়, মেজৰ চাহাব হল। অহা সপ্তাহত বোলে কি ঘৰলৈ আহিব। সঁচানে? সঁচা মানে সঁচা আকৌ, কিয় মই মিছা কথা কম? চন্দন আহিব বুলি এতিয়াৰ পৰাই গোটেই ঘৰখন উখল মাখল হৈ আছে। দিব নোৱাৰে নহয়। আজি চন্দন মইনা ছুটীত আহিছে, ককায়েৰে আহিব নোৱাৰিলে। কালিলৈ সি আহিব, চন্দন মইনা আহিব নোৱাৰে। কথা সেইটোহে। বহুদিন হ'ল নহয় দাদাক নেদেখা, সেইকাৰণে দুখ লাগিছে দেউতা। হ'ব থিয় মাজনী, চন্দন মইনা আহিব নহয়, তাৰ লগতে কথা পাতি মনটো অলপ পাতলাব পাৰিবি। বাৰু মই অলপ বজাৰৰ পৰা আহোঁ। ল'ৰাটো আহিব যেতিয়া খালী মুখেৰে পঠাবিনে? কিবা কিবি অলপ লৈ আহোঁগৈ ৰ। জুৰি, চন্দন দা? কি তুমি ৰেগুলাৰ যে? নাই নাই, একো হোৱা নাই। মোৰ চকুলৈ চোৱা নাই, বহুদিন হ'ল তোমাক নেদেখা। তোমাক চাবলৈ খুব মন গৈ আছে, সেয়েহে ঘৰ সোমাই ইয়ালৈ দৌৰি আহিছো। বহুদিন হ'ল নহয় আঁতৰত থাকিলা, মোলৈ কি আনিলা?
চৰি একদম পাহৰি গ'লো জানা পাহৰিবাতো আমিনো কোন হওঁ নহয় আচল কথা সেইটো নহয় মানে আচল কথা হ'ল শুনিবা জানো কোৱা তুমি বেয়া নোপোৱাতো কোৱা বুলিছো কোৱা মানে আচল কথাটো হ'ল নকওঁ দিয়া তুমি বেয়া পাবা কোৱা বেয়া নোপোৱাতো নাপাওঁ কোৱা ঠিক আছে শুনা মানে কি হ'ল জানা সিদিনা মানে তুমি বেয়া পাবা নেকি কোৱা বুলিছো কোৱা ঠিকে আছে তেতিয়াহ'লে মোৰ গাত দুখ নাই শুনা মানে মই হঠাৎ এজনী ধুনীয়া ছোৱালী লগ পাইছোঁ জানা তাইক শান্তিৰে খাব নিদিয়া হ'ল কি ক'লা শান্তিৰে খাব নিদিয়া হ'ল তাৰমানে উপায় নাই জানা তাইৰ চিন্তাত মই বলিয়াদৰে হৈ পৰিলোঁ কোন ছোৱালী ক'ৰ ছোৱালী আচ্ছা তুমিহে চিনি নোপোৱা মা দেউতাই কিন্তু তাইক ভালকৈ চিনি পায় তাৰমানে তাইক তুমি বিয়া পাতিম বুলি কৈ দিলা নহ'লে কি কৰিম আকৌ তাই মোক চিনি কৰি বলিয়া কৰিব লৈছে মাক ক'লো মা চাকৰি কৰিছোঁ যেতিয়া তাইক ভাল উপহাৰ এটা দি দিওঁ মায়েতো লগে লগে কৈ দিলে সৰু ল'ৰা ছোৱালী উমলাত পুতলা এটা প্ৰেজেণ্ট দিটো লাভ নাই গতিকে ভালকৈ আঙুঠি এটা বনাই আনো লগে লগে ময়ো এটা সুন্দৰ আঙুঠি বনাই পেলালো তাৰমানে আঙুঠিটো তাইক পিন্ধাই দিলা নোজোবাৰ বাৰু পিন্ধোৱা নাই পিন্ধামে তেনেহ'লে মোৰ ওচৰলৈ কিয় আহিছা এইবোৰ কথা মোক কিয় জানিবলৈ দিছা কাৰণ মোক বলিয়াৰ পৰা ছোৱালীজনী আন কোনো নহয় সেইজনীয়ে হ'ল এইজনী তোমাক আজি মই নেৰিছো তোমাক আঙুঠি পিন্ধাবলৈ আহি মই মাৰ খাব লাগিব নেকি কোৱা শুনা তুমি তোমাকতো মই এখন ঘৰ সাজি ধৰিছোঁ য'ত মৰম স্নেহৰ মাজত আমি দিন বহি থাকিব পাৰিম বৰ হেঁপাহ মনৰ ভিতৰত সাজিছোঁ আপুনি কিয় আহিছে মই পাব লগা টকাখিনি বিচাৰি আহিছোঁ মাতা দেউতাক মাতা দেউতা ঘৰত নাই আহিলে কম বাৰু ইমান দিন শুনা থাকিব এইটো স্কুলত পঞ্চম মুখস্থ হোৱা নিচিনা এটা কথাকে মুখস্থ কৰি আহিলে কম বাৰু দেউতা ঘৰত নাই এইবিলাক গম পাইছে নাই বহুত দিন সময় দিছিলোঁ তোমালোকক বহুত দিন আৰু লৈ থাকিব নোৱাৰো মই শুনিছোঁ তোমাৰ বোলে বিয়া পাতি তোমাৰ বোলে বিয়া মোক বহুত লাখ মাৰিছে তুমি খুচি যাব সেইখিনি নেকান্দো দেৰিকে জানো শুনিছানে নাই মই তোমালোকৰ কাৰণে চিন্তা কৰি থকাটো কি দৰকাৰ মোৰ কথা বহুত কম দিলা এতিয়া সময় আছে যে কৈ দিছো মোৰ প্ৰস্তাৱ মানি লোৱা যদি লোৱা ৰ'ব আমাৰ কাৰণে চিন্তা কৰিবলৈ আপোনাক কোনে ক'লে সিদিনাটো দাদাই আপোনাক টকা পঠাইছিল পঠাইছিল কিমান পঠাইছিল 20,000 পঠাইছে 20,000 মই পাব লাগে 50,000 মই পাব লাগে 50,000 ককাই পঠাইছে 20,000 50 20 সমান কিমান 50 15,000 ল'ব নিশ্চয় বাকীখিনি লাগে মোক বাকীখিনি এক মিনিট ৰ'ব বৰা এক মিনিট ৰ'ব বোলে পইচা আহিব কৈছে পইচা নহ'লে নেকি তাৰ পিছত লৈ যাম কি বুলি পইচাটো দিব নোৱাৰে আকৌ বাকচত পইচাডাল আছে পিন্ধা মোজান মেখেলা চাদৰটো আছে চাগে তাকে পিন্ধি কইনা থাকি আহিব গৈছে মতা গোসাঁই কইনা থাকি আহিব গৈছে দেই হ'ব ঈশ্বৰে বাৰু তেওঁ মোৰ আশাটো মিলাই যে দিছে বঢ়িয়া মাৰিম ধুনীয়াকে আৰু ধুনীয়াকে লৈ যাম আৰু কেনেকৈ সমাজত লাগিলোঁ বাৰ্থডে সুধৰ কাৰণে কাপোৰ এখন মই পানী দিম গোটেই মুখৰ অনা কৰি পেলাম কি হ'ব আৰু বিয়া নাম যাব নালাগে ৰাইজো উৰুলি একোৱে নালাগে চিধা মন্দিৰত লৈ যাম বস্তান মাজনী মাতে মাজনী বুলি আকৌ মই তো মাতিছো লওক এইডাল মাৰ একমাত্ৰ সম্পত্তি বেয়া কৰি কোন আছে ইয়াৰ হিচাপটো মিলাই ল'ব কি কৰিছ এইবোৰ কি কৰিছ দেউতা এইবোৰ মানুহৰ আগত মোৰ দৰে কথা কোৱা ৰাস্তাটো খুলি লৈছো দেউতা তই পাহৰিলি কিয় মাজনী এই নেকলেছডাল মাৰ এইটো বিয়াত পিন্ধিবলৈ থৈ গৈছে অ
অলংকাৰ পিন্ধি মানুহৰ ঘৰুৱা হৈ থকাতকৈ নিপিন্ধাই ভাল দেউতা। নকবি মাজনী, নকবি। মই তহঁতৰ অক্ষম পিতৃ মাজনী, অক্ষম পিতৃ। এই যা ৰতন যা, মই তোক কথা দিছো যা, মাজনীৰ বিয়াখন হৈ যাবলৈ দে। তাৰপিছত তোৰ টকাখিনি মই সুধে মোলে আদায় দিম যা। যদি নোৱাৰো মোৰ এই ঘৰ মাটি তোৰ নামত লিখি দিম। যা ৰতন যা, মই তোক কামো কৰিছো ৰতন, কেইদিনমান তই অপেক্ষা কৰ। ৰ'ব খুৰা, ইমান অনুনয় বিনয় কৰি লাভ নাই। ইহঁত হ'ল মানুহক চেপি খুন্দি খাব বিচৰা মানুহ। কাৰণ তোৰ কি স্বাৰ্থ আছিল সেয়া মই জানো। মই সকলো বুজিছো। তোৰ টকা মই দিম। জৰি তুমি এটা লৈছো। তই ওপৰতে মাত মাৰিবলৈ আহিলি, ডাকা কৰ্ণ হবলৈ আহিলি, কোন তই? মনে থাক, তোক মই টকা দিম বুলিছো, দিম। তই এতিয়া যা। পইচা দিবিতো? আহা, দিম বুলিছো তোক। পইচা দিবিতো তই? তই গৈ যা। একেবাৰে দম দি নকবি মোক, দম দি কথা নকবি। মই লোকক দম দিয়া মানুহ, নিজে দম খোৱা মানুহ নহয় কিন্তু। এই আনে দম দিলে মোক কি হয় গম পাইছনে নাই? কি হয়? বাঢ়ি হৈ আহিছো। ঠিক আছে, তই টকা দিম বুলি কৈছতো মই মানিছো, চাব লাগিব কিন্তু নেপালে চাই লবি। বাঢ়ি কৰি দিম তোক পিছত মই যা বুলিছো, যা। এতিয়া টকা নাপালে কিন্তু তোক প্লেটখন জিলিকাই দিম, মোক দিছো। আহিছো বাৰু, কি হব কি ভাবিছিলো। খুৰা, চিন্তা কৰিব নালাগে। আপোনাৰ এই বিপদৰ সময়ত আপোনাক সহায় কৰিবলৈ পালে মই ধন্য মানিম। আপোনাৰ ওচৰত নীলম নাই কি হ'ল? মইতো আছো। দেখিছা দুপা, দেখিছা আমাৰ দেশখিনি সি কেনেকৈ খাবলৈ আহিছে। তাৰ পৰা ধাৰে অনা টকাখিনি সিদিনা নীলমে দি পঠাইছে। কিন্তু সুধে মুখে তাত বোলে মই আৰু 30,000 টকা বেছি দিব লাগে। মই কি কৰিম এতিয়া কোৱাচোন? ইফালে মাজনীৰ বিয়াখনো মই খাটাং কৰি আহিছো, এমাহৰ ভিতৰত বিয়া। খুৰা, চব ঠিক হৈ যাব। ল'ৰাটো নহালৈকে মই বৰ চিন্তাত কটাব লাগিব বুজিছা। কিহৰ চিন্তা খুৰা? মই আছো নহয়। জৰি বিয়াখন মই চম্ভালিম। আপুনি একদম নিশ্চিন্ত হৈ থাকক। হ'লেও সি তাইৰ ককাই, তাইৰ বিয়াখনত সি নাথাকিলে কেনেকৈ হ'ব কোৱাচোন? দেশৰ কামত গৈছে যেতিয়া ঘৰখনত ভাবি থাকিলে কেনেকে হ'ব? ধৰি লওক সি বহু বছৰ ঘৰলৈ আহিব নোৱাৰে, জুৰিখনক ঘৰত ৰাখি থব। কাৰেক্ট, তুমি উচিত কথাই কৈছা পুলক। মুঠতে মই মোৰ ল'ৰা আৰু জুৰি মাজনীৰ বিয়াখনৰ কাম চমু চপাই পেলালো। যা যোগাৰ সকলো শেষ। এই মুহূৰ্তত তোৰ চোতালখনহে মোৰ প্ৰয়োজন। গতিকে কাৰো আপত্তি মই নুশুনো। পৰহিলৈ আঙুঠি পিন্ধাম, তাৰ দুদিনৰ পাছত বিয়া। তোৰ কথাবোৰ সাধাৰণ বুলি ভাবিছ কিয়? চা গৰু, চন্দনৰ ছুটি আৰু বেছি দিন নাই, গতিকে পলম কৰি থাকিতো একো লাভ নাই। কিন্তু ককায়েকটো নহাকৈ তাকেইতো ক'বলৈ আহিছো মই। সি বৰ্তমান আহিব নোৱাৰে, কাৰণ পেপাৰত পালো সীমান্তত বোলে কিবা গণ্ডগোল লাগিছে। এই সময়ত বাৰু ছুটি মঞ্জুৰ নকৰে। তাৰ মানে যুদ্ধ হৈছে নেকি? ভয় খাব নালাগে ৰ, এইবোৰ খুটখাট সীমান্তত চলিয়েই থাকে। তথাপি ককায়েক হিচাপে তাক কথাটো জনোৱাৰ দায়িত্ব এটা আছে। মই দায়িত্ব লৈ লৈছো। চন্দনেও কথা পাতিছে তাৰ লগত, তাৰ কোনো আপত্তি নাই বুলি কৈছে। আজিকালিৰ ভিতৰত হয়তো বিয়াৰ বাবে খৰচ পাতি অলপ চিঠি পঠাব। বুজিলিতো? এই সপ্তাহত বিয়াখন যে হ'ব লাগিব, ইট ইজ মাই ফাইনেল ডিচিশ্যন। ৰ'ব খুৰা, মাজনী, তোমাৰ কিবা আপত্তি আছে নেকি? দাদাৰ অনুপস্থিতিত বিয়াখনত বহি গ'লে নিজকে অপৰাধী যেন লাগিব। সেয়েহে ভাবিছো দাদাৰ পৰা আশীৰ্বাদ লৈহে মই বিয়াত বহিম। তোমাৰ দাদাৰাই অভিশাপ দিব বুলি তুমি কিয় ভাবিছা কোৱা? তাৰ আশীৰ্বাদ সদায় থাকিব তোমাৰ লগত। দুদিনৰ পাছত চন্দনো গুচি যাব, সেইকাৰণেহে খৰখেদা কৰিছো। তুমি আপত্তি নকৰিবা মাজনী। আপত্তি মই কৰা নাই খুৰা, মাথো ভাবিছো দাদা বা ক'ত আছে, কেনেকৈ নাই 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 নাই, এই কথা মই সহ্য কৰিবলৈ বৰ টান পাইছো পুলক, বৰ টান পাইছো। আপুনি সহ্য কৰিব নোৱাৰিলেও চন্দনৰ সেয়া কৰ্তব্য খুৰা। বাদ দিয়া সেই তেনেকুৱা কৰ্তব্যৰ কথা, বাদ দিয়া। দেশত কিবা কিহে সৈন্যবাহিনী চাকৰি কৰে নেকি? বাকীবোৰে কৰ্তব্য পালন কৰিলেইতো হৈ গ'ল। যুদ্ধৰ কামান আহিলে সেইবোৰ যুক্তিয়ে কাম নিদিয়ে খুৰা। যুদ্ধ, সেইখন যুদ্ধ শান্ত কৰিবলৈ গৈ যে চন্দন বোপাই আমাৰ দুয়োখন ঘৰৰ মানুহখিনিৰ মনবোৰত এখন অশান্তিৰ যুদ্ধ লগাই থৈ যাব, তাৰ হিচাপ কোনোবাই ৰাখিব পাৰিবনে? ধৈৰ্য নহ'ব খুৰা। ভগৱানৰ ওপৰত বিশ্বাস ৰাখো। চন্দন
অতি সোনকালে ঘূৰি আহিব। ময়ো তোক তাকে সান্তনা দিবলৈ আহিছো। জানো খবৰটো শুনি তই বৰ অধৈৰ্য হবি, আৰু তই এতিয়া ধৈৰ্যৰ মহৌষধ লৈ আহিছ নহয়। কৈ দে কৈ চন্দন গোপাল এইবোৰ চাকৰি দি আৰু এৰি দিয়ক, নেলাগে কৰিব। ধৈৰ্য ধৰচোন। দেশৰ বিপদৰ সময়ত যদি প্ৰতিজন সৈনিকক মাক দেউতাকে চাকৰি এৰি দিবলৈ কয়, দেশখন কোনে ৰক্ষা কৰিব? তই মই থিয় হৈ থকা এই ভেটিটো কোনে ৰাখিব ক? সেইবুলি এই মুহূৰ্তত মই তাক যুদ্ধলৈ আগবঢ়াই দিব পাৰো নেকি ক? নহব, এই মই মানি ল'ব নোৱাৰো। নহলে কি কৰিম? ময়ো সৈন্য বাহিনীৰ পৰা অৱসৰ লোৱা মানুহ দেৱ, তই জানো। এই সময়ত মোৰ তেজকো যুদ্ধৰ বাসনে গৰম কৰি তুলিছে। হাতত ষ্টিং গান লৈ এফালৰ পৰা শত্ৰু সৈন্যক নিধন কৰি চিঞৰি মোৰ কবলৈ মন গৈছে, বন্দে মাতৰম, ভাৰত মাতা কি জয়। কি কৰিব? দেশৰ মাটি চুই শপত লৈ ডিপাৰ্টমেণ্টত ভৰ্তি হৈছে যেতিয়া কিন্তু যাবই লাগিব। তাক বাধা দিয়াটো আমাৰ পাপ হব, মহাপাপ হব। মই ভাবিব নোৱাৰা হৈ পৰিছো। কিয় লাগে এই যুদ্ধ বিগ্ৰহবোৰ গঠন? আলোচনাৰ মাধ্যমত শান্তি আনিব নোৱাৰে নেকি বাৰু? যুদ্ধ বিগ্ৰহবোৰ কৰি মানুহবোৰ এনেকৈ মৰি, হে ভগৱান, মই ভাবিব নোৱাৰো। দেৱ, তই এজন শিক্ষক, মোতকৈ তোৰ ধৰ্মীয় জ্ঞান বেছি আছে। গীতাৰ কথা তই কিয় পাহৰি গৈছ ক? কিয় পাহৰিছ? গীতাত যে কৈছে, যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনার্থায় সম্ভৱামি যুগে যুগে। ধৰ্ম ৰক্ষা কৰিবলৈ, অধৰ্মক নাশিবলৈ এইবোৰ যুদ্ধ বিগ্ৰহ সদায় হৈয়ে থাকিব।